মই কৈছোঁ মই নাগান নহয়, মই ট্ৰাইবেল হয় বুলি ক'লোঁ, মই গাৰো হয়। তো সেই তেতিয়া সোধ পোছ কৰিলে যে ইমান ৰাতি তই কি কৰি আছে ৰাস্তাত বুলি ক'লে। তো মই কৈছোঁ মই ঘৰ যাব ওলাই আহিছোঁ, মোক ইয়াত মানে মানুহে থকাই বন্ধ কৰি ৰাখিছে, মানে ঘৰ যাব দিয়া নাই বুলি। ঠিক সেইটো সোধ পোছ কৰি থাকোঁতে মই য'ত পাৰা পলাই আহিছিলোঁ মানুহকেইটা, ইহঁতে মোৰ জুবিন বাবাৰ গাড়ীৰ আগত মানে গাড়ীটো ৰখাই দিলে। সেই গাড়ীটো ৰখাই মানে আহিলে, ইহঁতে ওলাই আহি মানে ঘপককৈ ওলাই আহি ইহঁতে 3জন না 4জন আছিলে, অকল মতা মানুহখিনি আহিছে, মানে লেডিজ মানুহ নাই মোক ল'বলৈ। তাৰপিছত ইহঁতে ক'লে তোমাক ঘৰত পঠাম, তই কেলৈ ওলাই আহিলি আমাক নোকোৱাকৈ, পলাই আহিলি বুলি ক'লে। তো মই কৈছোঁ আপোনালোকে সেইটো ডাইলগটো বহুত আগৰ পৰাই হয় বুলি, আজি পঠাম, কালি পঠাম, পৰহি পঠাম বুলি কৈ মোক 9 মাহ আপোনালোকে বন্দী কৰি থৈছে বুলি। তেতিয়ালৈকে মানে জুবিন বাবাহঁতে মনে মনে শুনি আছে মানে চিটুৱেশ্যনটো কি হৈ আছে বুলি। তাৰপিছত ইহঁতে আহি মানে ইহঁতে জুবিন বাবাহঁতক চাই মানে অকণমান ভয় লাগি গ'ল আৰু ইহঁতে। তাৰপিছত মোক আহি টানিলে মানে জবৰদস্তি, চক গাড়ীত সোমা বোলে, কালি হ'লেও তোমাক থৈ আহিম এনেকুৱা ক'লে। তো মই কৈছোঁ সেইখিনি আপোনালোকৰ পুৰণা ডাইলগ হয়, আগৰ পৰাই এনেকুৱা কৰি আহিছে, আৰু মোক আকৌ লৈ যাবি তাতে, আকৌ আপোনালোকে বন্ধ কৰি থবি বুলি। সেনেকুৱা হওঁতে মানুহবিলাক আহি মোক টানাৰ লগে লগে জুবিন বাবাই চিঞৰিলে অই বুলি। তাৰপিছত একেবাৰে ছোৱালী পৰা আঁতৰ বুলি কওঁতে যিটো পুলিচৰ বডিগাৰ্ডছখিনি আছিল, ইহঁতক দৌৰি আঁতৰাই লৈ গ'লে। তাৰপিছত গাড়ীৰ পৰা যিমান মিউজিচিয়ানখিনি আছে চবেই ওলাই আহি মানে এজনে মোক সাবতি ধৰিলে, ভয় নকৰিবা, নাকান্দিবা বুলি। বাকীখিনি ইহঁতক আঁতৰালে। তাৰপিছত জুবিন বাবাই ক'লে তাক গাড়ীত সোমা, বাহিৰত তাৰ কাৰণে ভাল নহয় বুলি। গাড়ীত সোমালে, গাড়ীত সোধ পোছ কৰিলে, আধা ঘণ্টামান তাতে গাড়ী ৰখাই মোক সোধ পোছ কৰিলে মানে ভিতৰত। তাৰপিছত জুবিন বাবাই সিহঁতে নিজে কথা পাতিলে, আকৌ ইয়াক লৈ যাম বুলি ক'লে কিছুমানে, আৰু জুবিন বাবাই ক'লে নাই নহ'ব, ইয়াত অকলে থাকিলে আমি লৈ গ'লোঁ হয়, কিন্তু এতিয়া এনেকুৱা মানুহ আহিলে আমাৰ ওচৰতে তাক টানি কৰিলে, আৰু সেইটোতো সাধাৰণ কথা নহ'ব বুলি। তাৰপিছত থানাত লৈ গ'ল মোক, চান্দমাৰী থানাত দিয়াৰ পিছত মোক লেডিজ কনষ্টেবলবিলাকে আহি লৈ গ'ল ৰাতিটো শুব দিবৰ কাৰণে। ৰাতিপুৱাই চাইল্ড লাইনবিলাক আহি মানে মোক তাত পৰা লৈ গ'ল, জুবিন বাবা অহাৰ আগতে মানে হোষ্টেলত দি দিলে, NGO হোষ্টেলত। তাত NGO হোষ্টেলতে 14 চনৰ পৰা পঢ়িছোঁ, পঢ়া-শুনা কৰি 18 চনত মই ওলালোঁ মানে বাহিৰত অহা যোৱা, মানে PGত চিফ্ট কৰি দিলে আমাক ফাৰ্ষ্ট বেঞ্চবিলাকক। তো এনেকুৱা হওঁতে মই টেইলাৰিং কৰ্চ কৰি থাকোঁতে